হেল্ল' গাইজ, কি খবৰ সকলোৰে? আজি শুই উঠা দেৰি, মানে ৰাতি দেৰিলৈকে পঢ়িলোঁ বুলি নাভাবিব আকৌ। ইমান দেৰি নপঢ়োঁ। এয়া মুখ হাতকেইটা ধুই মোহাৰি মেলি আহি চাহ খোৱাত লাগোঁ। চাহ তাহ খাই হ'ল। আকৌ লগৰটোৱে ৰাতিপুৱাই দোকানলৈ লগ ধৰিলে, সেইকাৰণে দোকানলৈ গ'লোঁ। সিও আহিলে। আকৌ তাক এৰি থৈ আহি আকৌ দোকান পালোঁহি। দুয়োটাই বহি আছোঁ। আকৌ এই বজাৰ কৰাত লাগিলে। মই পিনে আকৌ আহিলোঁৱেই, বজাৰ চজাৰ কৰি আহিলোঁ। মই চলাই আহিছোঁ। ই চানা কিনিছিলে, চানা খাওঁ। চানা খাইছিলোঁ, বৰষুণ আহিলেই। বৰষুণ আহি গ'ল। বৰষুণ দিয়াৰ বাবে পুলৰ ওপৰত চানা খাব নোৱাৰিলোঁ, সেইকাৰণে আহি এইখিনি ৰৈ খালৈহি। এতিয়া মই যাওঁ ঘৰলৈ। নেক্সট এটা ভিডিঅ'ত লগ পাম।